हेलो गाइस, गुड मॉर्निंग एंड वेलकम बैक टू माय यूट्यूब चैनल। तो स्वागतम जनाइছোঁ আকৌ নতুন এটা ভিডিঅ'লৈ। তো আজি আছোঁ মই মামাৰ ঘৰত। তো মামাৰ ঘৰত এতিয়া দেখিছে নিশ্চয় মাছ মাৰি আছে। তো আজি মামাৰ ঘৰত আছে মা নখোৱা। তো এতিয়া ঘৰৰ পুখুৰীতে মাছ মাৰি আছোঁ আমি মানে মই নাই মৰা, আমাৰ দাদাহঁতে মাৰি আছে। তো চাই লওক ভিডিঅ'টো একদম শেষৰলৈকে চাই থাকিব নখোৱা, কিন্তু মই নখোৱা শেষৰখিনি দেখাব নোৱাৰিম। তো যিহেতু অলপ পিছত মই যামগৈ, তো মাছ মৰাটোকে দেখাই দিছোঁ। ই আমাৰ দাদা ফাইনেলি পাই গ'ল এজনী আৰু। তো পুখুৰী আগফালে এটা আছে আৰু পাছফালে আছে। তো ফাৰ্ষ্ট টাইম আগফালৰটো মাৰি লৈছে, তাৰপিছত পাছফালৰটো মৰা হ'ব। আগফালৰটো এই ইয়াত যোনটো এতিয়া মাৰি আছে এইটো ইমান ডাঙৰ ডাঙৰ মাছ নাই। তো পাছফালৰটো ডাঙৰ ডাঙৰ মাছ আছে। তো সেইটোত অকণমান বেছিকৈ নধৰে, তাত 2-3জনীমান তাত ধৰিব। ইয়াত পোৱালিখিনি ধৰি লওঁ আগত। আৰু মাছ মৰা দেখি একদম মোৰ যাব মন গৈছে, কিন্তু উপায় নাই। মই পেঞ্চিলত আনিলোঁ ঘৰৰ পৰা। তো ভালকেইটাতো তিয়াই দিব নোৱাৰোঁ, সেইকাৰণে নাই নমা। মই ওপৰৰ পৰা ভিডিঅ' চিডিঅ' কৰি আছোঁ। আৰু ইয়াত মাছ দেখিলে চাই লওক মাছ ফাইনেলি ইমানখিনি মাছ হৈ গ'ল। আৰু ইয়াত খেৰালিখনৰ মৰা ইমানকেইটা হ'ল, আৰু জুলুকি মৰা ছাইডত থৈ দিছে মাছখিনি। তো এইখিনি খেৰালি মৰা। এইবাৰ আমাৰ দাদাই ট্ৰাই কৰিছে খেৰালিখন, অলপ ফুলিছে। খেৰালিখন আগতে মই ট্ৰাই কৰিছিলোঁ, কিন্তু একেবাৰে নহয়গৈ মানে। নাজানে ল'ব জানো, কিন্তু মাৰিব নাজানো, অকল পেলাই দিব নাজানো। তো পেলাই দিয়াটো মেইন, লোৱাটো মেইন নহয়। তো ল'ব জানিলে একো লাভ নাই যদি মাৰিব নাজানো। আৰু ইয়াত কেইজনীমান মাছ চট পটাইছে একদম জিন্দা জিন্দা। তো বাকীখিনি লৈ গ'ল ইয়াৰ পৰা। তো এইকেইজনী আছে আকৌ লাষ্টত ধৰা। আৰু আমি ইটো খালৰ পৰা আগৰ খালটোৰ পৰা এতিয়া পাছফালৰ খালটো আহি গ'লোঁ। তো ইয়াত ডাঙৰ মাছ ধৰিব। তো প্ৰথম জালটো ইয়াত ডাঙৰ মাছ ধৰা আহেনে নাহে এতিয়া চাই লওঁ। আহিছে নেকি এবাৰ ডাঙৰ মাছ? তো ফাইনেলি আহি গ'ল ডাঙৰ মাছ। আহি গ'ল। আহি গ'ল ডাঙৰ মাছ, দেখিছে নাই? এইকেইটা ডাঙৰ ডাঙৰ 3টা আহিছে। তো সৰুকেইটা এৰি দিব আৰু ডাঙৰটো লোৱা হ'ব এতিয়া। এইটো ডাঙৰ মাছটোৰ নাম নাজানো কি মাছ।